ঐ, কি কৰিছা? প্ৰেমৰ বজাৰত মৰমৰ দৰদাম কৰি আছোঁ। কিমান টকা হ'লে বাৰু কিনিব পাৰি এই মৰমবোৰ? ধেই, মৰম কিনিব নোৱাৰি নহয়। বিশ্বাসযোগ্য আৰু পবিত্ৰ অন্তৰ এখন হ'লেইতো ইয়াক পোৱা যায়। নাটক, উপন্যাস নাইবা কাহিনী তুমি পঢ়ানে? পঢ়োঁ। কিয় সুধিলা? কাৰণ এনে কথাবোৰ কাহিনী নাইবা উপন্যাসতহে হ'ব পাৰে, বুজিছে? সকলোতো একেই নহয়। সকলো একে নহয়, কিন্তু ধন সম্পত্তি তথা চাকৰিৰ ওচৰত হাৰি যে যায় এই বিশ্বাস অথবা ভাল পোৱাবোৰ তুমি চাগৈ নাজানাই নহয়। বুজিছোঁ। তথাপিও নিৰাশ নহ'বাচোন। আন্ধাৰৰ পিছতেইতো পোহৰ আহে ন? গতিকে উপযুক্ত সময় এটালৈ অপেক্ষা কৰাচোন। ভাল দিন নিশ্চয় আহিব, বুজিছা? এৰা, ভাল দিনৰ আশাৰেইটো খোজ পেলাই আগুৱাইছোঁ জীৱনৰ জটিল ৰাস্তাৰে জীয়া সপোনৰ দিশে। নাজানো এই যাত্ৰাৰ শেষ আছে বা ক'ত। মাথো কটাইছোঁ এতিয়া কেৱল মধুৰতকৈও মধুৰত্ব মেলি আলফুলীয়া ৰঙীন মুহূৰ্তৰ অপেক্ষাৰে। এটাৰ পিছত এটা দিন, এটাৰ পিছত